এয়া হ'ল 2 নং শিশুবাৰী মানে একজন মোৰ কৃষক বন্ধু তাৰ নাম গণেশ সরকার এই আছিল তাৰ মানে মৰাপাটৰ খেতি শিলটিছন হৈ গ'ল এই বানৰ কবলত এখেতৰ যেটো শিলটিছন এইটো মানে ভালেখিনি পৰিছে মানে তার বিকল্প আর কোনো উপায় নাই এতিয়া যদি অল্টারনেটিভ বানৰ প্ৰটেকশ্যন যদি নহয় সেই মাটি আৰু মানে যেইবোৰ খেতিবিলাক কৰি আছে মৰাপাট ধান এই শস্যবিলাক মানে কৰাৰ যোগ্য নহ'ব এইখিনি মাটিত প্ৰব্লেমটো হৈ আছে আচ্ছা এতিয়া মই তাৰ পৰা অলপ মানে ৰায় ল'ব বিচাৰোঁ গণেশ ভাই তুমি ক'ব যে কি অনুভৱ কৰি আছে কয় বছৰ ধৰি এই প্ৰব্লেম সেই বানটো মানে হৈ আছে প্রবলেম এই বহুদিন হল হৈ আছে ইয়াৰ আগতে অলপ বান আছিল সিংৰাম কালান্তত এতিয়া ইমান দুৰ্যোগ হোৱা নাই ইমান কষ্ট হোৱা নাই সেইফালে বানটো ভাঙিছে তাৰ পাছৰ পৰাই এই বান পানী খেতি বাতি নষ্ট হৈ আছে বিৰাট সমস্যা কিছুমান মানুহ মাথাত কেম্প কৰি থাকিব লগা হৈছে এনেকুৱা সমস্যা হৈ আছে তাৰ মানে মানুহৰ ঘৰ বাৰী কেনেকৈ নষ্ট হৈছে ঘৰ বাৰী বহুত নষ্ট হৈছে কাদং সাদং বহুত পৰিছে খেতি নষ্ট হৈছে মানে জাংলা ভোল খেতি মৰিছে সব নষ্ট হৈছে হল খুব কৃষকৰ খুব আমাৰ কৃষকৰ বিৰাট দুৰৱস্থা আর কি দুৰৱস্থা মহা সমস্যা সমস্যা হৈছে মই মানে এখেতৰ লগতে মাজে মাজে শ্বেয়াৰ কৰোঁ মই এতিয়া 2 নম্বৰ শিশুবাৰীৰ মুঠতে এই ওচৰত চালে গম পাবি এয়া হ'ল মানে আই নদী মানে তাৰ যিটো পানীৰ ভাও কাৰেণ্ট বহুত তাতে এটা ফেমিলি আছিলে ভালেখিনি কহানি হ'ল মই এতিয়া তাৰ পৰা অলপ এটা মানে কথা সুধিব বিচাৰিম আচ্ছা আপনার নামটো কি আছিলে হরিপদ মণ্ডল আচ্ছা আপনার নাম শুনি থাকোঁ মাজে মাজে আজি অহা হ'ল ঠিক আছে মুঠতে আপোনাৰ যিটো ঠাইতে ঘৰ আছিলে এতিয়া ক'ত আছে আপুনি হা নাই আপোনাৰ ঘৰ সেইটো ঘৰ দুৱাৰটো চব মানে সেই যে আই নদীয়ে ভাঙি চিঙি লৈ গ'ল ইৰচন এতিয়া আপুনি ক'ত আছে কাৰ ঘৰত আছে এনে মাথাউৰিত আছে না ক'ৰবা ফাটাৰত নিজা ফাটাৰত ঘৰ বান্ধি আছে বেলেগৰ না বেলেগৰ আশ্ৰয় লৈ আছে আৰু কি আপুনি আচ্ছা সেই মুঠতে আপনি মুঠতে কিবা একটা বিজনেস খেতিয়ে না কয় বিঘা আছিলে আপনার 7 বিঘা মাটি মুঠতে সেই ইয়াত খহনি যে হ'ল তাতে আপনার মানে ঘৰ ভিটা আছিলে মুঠতে আজিলে লাহে 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 খনিত হৈ আছে মোৰ নলেজত 2016 পৰা মই খাই আছোঁ সেইখিনিলে অনুভৱ আছে মানে 6 বছৰ 7 বছৰ ৰানি মুঠতে আপোনাৰ অনুভৱ মতে কিমান বছৰৰ পৰা আপোনাৰ সেইখিনি কহনি ধাৰাচাৰ হৈ আছে আমার এই বছরের পরে আহি আছে বেছি হৈছে না এইবাৰ আগৰ পৰাই আহি আছে আমাৰ ইয়াতে যেনিবা আমাৰ সীমা টাকা নাই কিন্তু এই বছরে আমার সীমা মানে এইবাৰ ডাইৰেক্ট সেইখিনি আচ্ছা তাতে ভালেখিনি মাটি কহনি গ'ল মোটামুটি আমাৰ মানে মুঠতে ধৰ সেইখিনি আছিল ন এই মাজত যিটো মানে মাটি ফাটি অলপ দেখিছে হা মানে ইয়াতে বাঁহৰ মূৰা আছিল মুঠতে সেইখিনি এইবাৰ গ'ল চব এই যে বালাৰ কাছাৰ যে আছে মানে খাচাৰ য'ত দেখিছে ইয়াৰ পৰা সেইখিনি প্ৰায় গ'ল ভালেখিনি মাটি গ'ল ভালেখিনি অনুমান কিমান বিঘা যাব টোটাল হা টোটেল 50-60 বিঘা তো হ'ব 50-60 বিঘা মান গ'ল পানীতে এই লাহে লাহে গ'ল আর কি না এবার বেশিকে একদম ঘর দুয়ার ভাঙি চিঙি লাগে আমার নিজা মোটামুটি 4-5 বিঘা গেল 4-5 বিঘা গ'ল না লাহে লাহে গ'ল আচ্ছা ঠিকই আছে এয়া হল 4-5 বিঘাতে একদমই হরিপদ কি জাংলা হরিপদ মণ্ডল না জাংলা আছিল রায় ভোল জাখলা আছিল লেবুর বাগান আছিল সব মানে গ'লে আর কি না মহা সমস্যা মহা বিপদ মই মানে বৰষুণৰ মাজতে
ছাৰ্ভে কৰি আছোঁ, উপায় নাই, এইটো মানে নোসোমাই সীমা মুঠতে ছাৰ্ভে মততে মোৰ আজি লাষ্ট সেইখিনি গাঁৱত। এতিয়া এই আই নদীৰ কাষত আহি পালোঁ, চাই মানে বৰ বেয়া লাগিছে। অলপ আগত মানে ৰাতিপুৱা খুচু কেটি তিতিও দেখা যায়, সেইখিনিও চব গ'ল। সেইপিনে যোৱা নাযায়, অলপ ৰিক্সি, খাচাৰ ভাঙি আছে এতিয়াও। আৰু পানীৰ যিটো ধাৰ বহুত